বেছিভাগ অফিচিয়েল ডকুমেণ্ট, লিগেল ডকুমেণ্ট, বেংক ষ্টেটমেণ্ট, টেক্স ৰিপৰ্ট, ই-বুক আৰু অনলাইনৰ পৰা ডাউনলোড কৰা প্ৰায়বোৰ এপ্লিকেশ্যন ফৰ্ম PDF ফৰ্মেটতেই উপলব্ধ হয় আৰু ডাউনলোড কৰোঁতে আমি PDFৰ পৰাই ডাউনলোড কৰিব লাগে। কিন্তু কিয় এই ডকুমেণ্টবোৰ কেৱল PDFতে উপলব্ধ হয়? জানো আহক PDFৰ বিষয়ে মোৰ হতে। মই অনুপম আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসমীয়া ইউটিউব চেনেল সন্ধানলৈ। PDF কি বুলি যদি সোধা যায়, বহুতৰ কাৰণে হয়তো বুজি পালেও বুজাই ক'বলৈ কিছু অসুবিধা হয়। PDF এটা ফাইল ফৰ্মেট। ফাইল ফৰ্মেট বুলি ক'লে যিদৰে আমি MP3, MP4, JPG, PNG আদি ফৰ্মেটবোৰ ব্যৱহাৰ কৰোঁ, ঠিক তেনেদৰে PDFও এটা ফাইলৰ প্ৰকাৰ বা ফৰ্মেটৰ নাম। PDFৰ সম্পূৰ্ণ অৰ্থ হ'ল পোৰ্টেবল ডকুমেণ্ট ফৰ্মেট। এই পোৰ্টেবল শব্দটো এই কাৰণে ব্যৱহাৰ কৰা হয় কিয়নো এই PDF ফৰ্মেট ব্যৱহাৰ কৰি একোটা ডাঙৰ ফাইল আমি এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ বা কোনো ডিভাইচলৈ পঠিওৱাটো একেবাৰে সহজ, কাৰণ PDFত বহু ডাঙৰ ফাইলৰ আকাৰ সৰু কৰি অতি কম ঠাইত ষ্ট'ৰ কৰিব পৰা যায়। আমি মাইক্ৰ'ছফ্ট ৱৰ্ড, এক্সেল বা অন্য কিবা ছফ্টৱেৰ ব্যৱহাৰ কৰি যেতিয়া এটা ডকুমেণ্টৰ ফাইল প্ৰস্তুত কৰোঁ, সেই ডকুমেণ্টৰ ফাইলটোত আমি বিভিন্ন ধৰণৰ ডিজাইন, ফটো, ফন্ট ইত্যাদি ব্যৱহাৰ কৰোঁ। কিন্তু সেই ডকুমেণ্টৰ ফাইলটো যেতিয়া আমি অন্য এটা কম্পিউটাৰ বা ফোনলৈ পঠিয়াই খুলি চাওঁ, তেতিয়াহে আমাৰ সমস্যাৰ সৃষ্টি হয়। যদি আপুনি ব্যৱহাৰ কৰা ফন্টটো বা ব্যৱহাৰ কৰা ডিজাইনটো এই কম্পিউটাৰটোত নাই, তেন্তে আপুনি পঠিওৱা ফাইলটোৰ ফটোৰ ঠাই, ফন্ট বা ষ্টাইল সলনি হৈ যাব পাৰে, নাইবা ফাইলটো নুখুলিব পাৰে। সেইকাৰণে এনেধৰণৰ ফাইলবোৰ PDFলৈ সলনি কৰা হয়। যেতিয়া কোনো এটা ফাইল PDFলৈ সলনি কৰা হয়, তেতিয়া ফাইলটো যুগমীয়াকৈ সুৰক্ষিত হৈ পৰে, কাৰণ ফাইলবোৰ PDF ফৰ্মেটত ফটো আকাৰত ছেভ হয়। গতিকে ফাইলটো স্বয়ংক্ৰিয়ভাৱে সলনি হোৱাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। গতিকে অনলাইনত উপলব্ধ প্ৰায়বোৰ ফাইল PDF ফৰ্মেটতে উপলব্ধ হয়, যাতে ফাইলবোৰত কোনো সলনি নোহোৱাকৈ বহু দিনলৈ সুৰক্ষিত হৈ থাকে। PDF এক প্ৰকাৰৰ নন এডিটেবল ফাইল। PDF ফাইলত যদি আপুনি কিবা এডিট কৰিব বিচাৰিছে বা সলনি কৰিব বিচাৰিছে, তেনেহ'লে তাৰ বাবে আপুনি অন্য ছফ্টৱেৰ ব্যৱহাৰ কৰিব লাগিব। বজাৰত এনে বহু ছফ্টৱেৰ উপলব্ধ। Adobe Acrobat, Phantom PDF, Nitro Pro আদি ইয়াৰ অন্যতম। ইয়াৰ উপৰিও আপুনি কিছুমান অনলাইন PDF এডিটৰ ব্যৱহাৰ কৰিব পাৰে। তেনে এটা PDF এডিটৰ হ'ল PDF Escape। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মই দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি আগতীয়াকৈ পাই যায়। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ।